কোৱা হয় সপোনবোৰ মৰ্যাদা চাইহে চাব লাগে, কিন্তু সত্যটো হ'ল যিসকল নিজৰ মৰ্যাদা সত্ত্বেও সপোন দেখে তেওঁলোক তাতেই থাকে, আৰু যিসকলে নিজৰ মৰ্যাদা ভংগ কৰি ডাঙৰ সপোন দেখে তেওঁলোকে ইতিহাস লিখে। এই পৃথিৱীত কোনো ব্যক্তি সৰু নহয়, কেৱল তেওঁৰ পৰিস্থিতিহে তেওঁক সৰু কৰি তোলে। আৰু যেতিয়া আপোনাৰ সপোন পৰিস্থিতিৰ ওপৰত থিয় হয়, তেতিয়া পৃথিৱীয়ে আপোনাক ৰখাব নোৱাৰে। আজিৰ কাহিনী সেইসকল লোকৰ বাবে যিসকলে নিজৰ জীৱনটো ডাঙৰ কৰি ৰাখিব বিচাৰে, সৰু নহয়। কেতিয়াবা মানুহে কয় নিজৰ মৰ্যাদা দেখাৰ পিছতহে সপোন দেখিব লাগে, কিন্তু সত্যটো হ'ল যে মৰ্যাদা সপোনৰ দ্বাৰা নহয়, কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে লাভ কৰা হয়। আৰু আজি অসম্ভৱ যেন লগা সপোনবোৰহে ডাঙৰ বুলি গণ্য কৰা হয়। যদি আপোনাৰ সপোনবোৰ আৰামদায়ক, সহজ, সকলোৰে বাবে বুজিব পৰা হয়, তেন্তে ই সপোন নহয়, ই কেৱল এটা পৰিকল্পনাহে। এটা সপোন হৈছে যিয়ে আপোনাক আপোনাৰ মৰ্যাদা ভংগ কৰাৰ সাহস দিয়ে। ডাঙৰ সপোন দেখা সকলক এই পৃথিৱীয়ে সদায় হাঁহে, কিন্তু এইখিনিয়ে মানুহে পিছত পৃথিৱীলৈ নতুন পথ দেখুৱায়। আজি আপুনি সৰু গাঁৱৰ পৰা আহিছে, আপোনাৰ হাতত টকা নাই, মানুহে আপোনাক তুচ্ছ জ্ঞান কৰে। এই সকলোবোৰ আপোনাৰ মৰ্যাদা নহয়, সেয়া কেৱল আপোনাৰ পৰিস্থিতি, আৰু পৰিস্থিতি সলনি মৰ্যাদা সৃষ্টি কৰা হয়। গুজৰাটৰ এখন সৰু গাঁৱৰ ল'ৰা ধীৰুভাই। দেউতা এজন স্কুলৰ শিক্ষক, টকা কম, ঘৰত প্ৰায়ে নাটনি হয়। মানুহে তেওঁক কৈছিল, তই সৰু কাম এটা কৰিবলৈ সক্ষম, কিন্তু তেওঁ মৰ্যাদা চোৱা নাছিল। তেওঁ সপোন দেখিছিল যে বিশ্বত স্বীকৃতিপ্ৰাপ্ত হ'বলগীয়া ব্যৱসায় গঢ়ি তোলাৰ। এটা পেট্ৰল পাম্পত এটা সৰু চাকৰিৰ সৈতে আৰম্ভ কৰিছিল। ভাৰতলৈ উভতি আহিল। তেল বস্ত্ৰ ব্যৱসায় য'তেই সুযোগ পালে তাতেই তেওঁ শিকি থাকিল আৰু আগবাঢ়ি গৈ থাকিল। মানুহে আগতে হাঁহিছিল, এই ল'ৰাটোৱে এটা ডাঙৰ কোম্পানী গঢ়ি তুলিবনে? আৰু একেজন ল'ৰা পিছলৈ ৰিলায়েন্সৰ প্ৰতিষ্ঠাপক হৈ পৰিল, যিটো কোম্পানী আজি বিশ্বৰ বৃহত্তম কোম্পানীসমূহৰ ভিতৰত গণ্য কৰা হয়। ধীৰুভাই প্ৰমাণ কৰিছে, ষ্টেটাছ হ'ল আপুনি নিজকে যিটো সৃষ্টি কৰে, মানুহ নহয়। যদি আপোনাৰ সপোন ডাঙৰ, পৰিয়াল, বন্ধু, ওচৰ চুবুৰীয়াই ভয় খুৱায়, এইটো তোৰ কাম নহয়, গতিকে বুজি লওক আপুনি সঠিক সপোন দেখিছে। কাৰণ পৃথিৱীৰ প্ৰতিটো ডাঙৰ কাম এসময়ত কাৰোবাৰ সপোন বিয়ণ্ড যুক্তি আছিল। ধন্যবাদ।